मेरा दिल कहीं दूर पहाड़ों में खो गया मेरा दिल कहीं दूर पहाड़ों में खो गया उससे मिले हुए मुझको तो अरसा हो गया ওয়াও কি ধুনীয়া ভিউ আমি কোড আছো জিও জিও ঘুরি দিয়া জিও গেঞ্জি ওলাইছে জিও ৰাতি জিও কাপোৰ পিন্ধিছিলে সেই যে পিন্ধি আমি তাক লৈ আহিছিলো ৰাতিপুৱা গাঁৱত ধোৱা নাই বাছি ব্ৰাছ কৰিম বুলি কৈছে সি মানে ব্ৰাছ নকৰাকৈ আহিবলৈ অলপ বেয়া পালে না ব্ৰেকফাষ্ট কৰিছে গাড়ীত খুৱাইছো ভাবিছিলো গাড়ীত কাপোৰ চেঞ্জ কৰাও নহ'ল সেই কাপোৰে যে মেঘালয় আহি পালে But view, wow. এটা ৰীল বনাম ৰ'ব এইটো ডগক মৰম দিলে কামুৰি দিব এইটো ঘৰ টমি নহয় এইটো টমি নহয় এইটো কামুৰি দিব ডাউনৰ কেইটাতকৈ আপ কেইটা ঘৰ বেছি ভাল লাগে We can get food here. Huh? Hello, KPSMA. So, আজি ৰাতি আমি ইয়াতে ষ্টে কৰিম আৰু আপোনাক দেখাই আছে আমাৰ কটেজটো তাৰ লগতে আমাৰ ভিউটো চাওক ওৱাও আমাৰ জিৱে আমাৰ ঘৰটো অলৰেডি লৈ লৈছে জিও এইটো কাৰ ঘৰ তোমাৰ ঘৰ এনেকৈ পাহাৰৰ মাজত এটা ঘৰ থাকিব পালে আৰু কি লাগে ও মাই গড ইমান ধুনীয়া ভিউ এতিয়া দেখাম ৰুমৰ নাজাৰা ভালেই ৰুম নকৰাকৈ অসমৰ পৰা ইয়ালৈকে আহিছোঁ আহি ৰুম লৈছোঁ তো ভালেই পাইছোঁ ৰুমটো Everything is okay. বহুত ভাগৰ লাগিছে তাৰপৰা মই ৰুমটো আপোনাক টুৰ কৰাই দেখাই দিছোঁ পিলো আছে ব্লেংকেট আছে ৰুম হিটাৰ আছে সবচে বেষ্ট ৰুম হিটাৰ আছে ইয়াতে ফেন নাই তাৰ মানে হে ঠাণ্ডাই থাকে ইয়াতে তো এটা সোফা আছে বহিবলৈ আৰু বাথৰুমটো এবাৰ দেখাই দিওঁ বাথৰুমটো ওকে নট বেড গিজাৰ আছে তো এয়াই আৰু আজিৰ কাৰণে আমাৰ টিকলুছে এটা ৰুম তো এতিয়ালৈ বাই আমি ফ্ৰেছ হওঁ লাঞ্চ কৰোঁ লাঞ্চটো ইয়াতে দি দিব আমি আহি ক'লোঁ আৰু তো বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত দিয়ে পুৰা পজ দিয়ে এয়া আমি লাঞ্চ কৰিবলৈ ডাইনিং হলত আহিছোঁ একচুৱেলি আমি ৰুমতে লাঞ্চটো কৰাৰ কথা আছিলে বাট যিয়ে নাখায় সি মানে ৰেষ্টুৰেণ্টত বহিয়ে খাব তো সেইটো বাবে আমি মানে কি আৰু ইয়াতে ডাইনিং হলত আহিলোঁ খাবলৈ খানাটো ঘৰুৱা খানা খুব ভালে লাগিছে বহুত বেছি মছলা নাই যিৰ কাৰণে ভাল হৈছে আৰু তো আপোনালোকে ভিউ দেখি গমে পাইছে আমি ক'ত আহিছোঁ প্লেচটো মাফানলুৰ হয় মেঘালয়ৰ বহুত বেছি ভাল লাগিছে মেঘালয়ৰ মই এতিয়ালৈকে যিমানকেইটা প্লেচ গৈছোঁ সবচে বেষ্ট মানে মোৰ এয়া মাফানলুৰ লাগিছে আৰু এয়া ৰিজৰ্টখন মই ৰিজৰ্টখনৰ নামটো আপোনাক জনাই আছোঁ বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি যিটো এয়া মাফানলুৰত আহিছোঁ আমি এটা নতুন ৰাস্তা হৈ আহিছোঁ সেই ৰাস্তাটোৰ বিষয়ে বাৰু নতুন নহয় এতিয়া বহুতে গমো পাই আছে বাট আহিবলৈ অকণমান চবৰে ডাউট আছে মানে কেনেকুৱা হয় কি হয় তো সেইটো মই ভিডিঅ' বনাই দিম বাৰু সেই ৰাস্তাটোত আহোঁতে আমি কি বিপদত পৰিছোঁ বা কি ভাল লগা আছে সেই ৰাস্তাটোৰে যিটো আপোনালোকে ৰাণী খামাৰ হৈ আপোনালোকে এয়া পাথাৰ কামা হৈ আহিব পৰা ৰাস্তাটো শ্বিলঙত সেইটো ৰাস্তাৰে আহি কেনেকুৱা পালোঁ বা কি বা বিপদ হৈছে নেকি সেইবোৰ মই নেক্সট ভিডিঅ'ত দিম বাট মই এই ভিডিঅ'টো আগত এইটো কাৰণে আপলোড কৰিছোঁ এইটো ভিডিঅ' মোৰ বহুত বেছি ভাল লাগিছে মই নিজে মানে আহি ইমান বেছি ভাল ফিল কৰিছোঁ নহয় ইয়াত থাকি তো এই ভিডিঅ'টো মই ভাবিছোঁ আপোনাক আগতীয়াকৈ দেখাই লওঁ আৰু মাফানলুৰখন
আপোনালোকে এনজয় কৰক আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে মাফানলুৰ আমি এই মাফানলুৰ যিখন ৰিজৰ্ট আছোঁ ইয়াত থাকিলে মানে আন ঠাইত যাব নালাগে এই ৰিজৰ্টখন আপোনাৰ ঘূৰোতে মানে কি এটা দিন লাগি যায় আৰু ওচৰে পাজৰে আছে বাৰু 2-3টা ঠাই আছে ইয়াত চাব লগা বাট আমি এই আমি নগ'লোঁ আৰু আমি ৰিজৰ্টখনতে থকাটো বেষ্ট বুলি ভাবিলোঁ ইয়াতে আমি অকণমান টাইম মানে কি আৰু স্পেণ্ড কৰিলোঁ মাফানলুৰৰ এই ৰিজৰ্টখনত তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে খুবেই ভাল পাব আৰু আপোনালোকেও আহিব এই মাফানলুৰৰ এই ৰিজৰ্টখনলৈকে ভিডিঅ'টো চাই থাকক ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এয়া ডিনাৰটো আমি ৰুমতে কৰিলোঁ তো চাই লওক খানাটো একচুৱেলি কি হয় মানে মই ভাল পাইছোঁ কাৰণ জিও আছে জিওৱে মানে খাব পৰা ধৰণৰ হৈছে বহুত বেছি মছলা ইউজ নকৰে তো সেয়াই ভাল লাগিছে বাট টেষ্ট বহুত ভাল লাগে সিহঁতে ইমান ধুনীয়াকৈ মছলা নিদিয়াকৈ ইমান ধুনীয়া এটা মানে টেষ্টি বনাইছে সেইটো কাৰণে খুবেই ভাল লাগিছে আৰু চবচে ইণ্টাৰেষ্টিং হয় আমি মানে এই ৰিজৰ্টখন আগতীয়াকৈ বুক কৰিব লাগে বাট আমি ৰিজৰ্টখন বুক কৰা নাছিলোঁ একচুৱেলি আমি যোৱাটো ইমান চিয়'ৰ নাছিলে তো আমি হঠাৎ গ'লোঁ আৰু আমি যিটো মানে ৰাস্তাতে গৈছিলোঁ সেইটোত আমি গৈ পাম নে নাপাম আমি সেইটোও নাজানিছিলোঁ আমি ভাবিছোঁ কিবা মানে কি আৰু নোৱাৰিলে আমি ৰিটাৰ্ণ হ'ম আৰু তেনেকুৱা এটা আমি মানে ভাৱত গৈছিলোঁ আৰু বাট গৈ আমি ওলাই ইমানে ভাল লাগিলে যে আমি তাৰ পৰা মানে ৰিটাৰ্ণ হ'বলৈ মন নগ'ল তো আমি মানে তাৰ ষ্টাফক বহুত ৰিকুৱেষ্ট কৰিলোঁ তাৰপিছত তাতে আমাক এক্সট্ৰা এটা চাৰ্জ ল'লে আৰু চাৰ্জ লৈ পেলাই মানে যিটো আমাৰ ৰুমৰ যিটো তেলৰ প্ৰাইচ হয় তাতকৈ এক্সট্ৰা চাৰ্জ লগাই আমাক দি দিলে তো বহুত ভাল লাগিলে আমি যেতিয়া ৰুম পাইছিলোঁ আমি বহুত বেছি হেপ্পী তো এতিয়া গুড নাইট আমি ৰাতিপুৱা আপোনাক ভালকৈ আকৌ ৰিজৰ্টখন টুৰ কৰাম গুড নাইট গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱা উঠিয়ে যদি এনেকুৱা এটা ভিউ দেখিবলৈ পোৱা যায় আৰু কি লাগে কোনে উঠা নাই সকলো হৈ আছে মই জাষ্ট মৰ্ণিং ভিউটো চাবলৈ আহিছোঁ পাহাৰ ওলাবলৈ আমি একো অসুবিধা পোৱা নাই আমিও ফাৰ্ষ্ট টাইমে আহিছোঁ আমি গুগল মেপৰ সহায়তে আহিছোঁ আপোনালোকে নংষ্টন যোৱা ৰাস্তাত পাই যাব নংষ্টন ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব ৰাস্তাতে পাই যায় এই ৰিজৰ্টখন আমি যিটো কটেজত আছোঁ এয়া হৈছে ড্ৰেইনলিয়ানা কটেজ ৰিজৰ্টখনত বহুতকেইটা মানে কি কটেজ আছে ট্ৰেভেলাৰ নেষ্ট ড্ৰেইনলিয়ানা কটেজ আৰু কিবা আছিলে মই এইটো নাম মনত নাই ফোন নাম্বাৰটো বাৰু মই দি দিম মোৰ ডেছক্ৰিপশ্যনত বা ফাৰ্ষ্ট কমেণ্টতো আপোনালোকে পাই যাব তাত মানে কি আগতীয়াকৈ বুক কৰিব লাগে আমি বাৰু পালোঁ কিবাকৈ তেনেকৈ ৰিকুৱেষ্ট কৰি অলপ এক্সট্ৰা মানে কি চাৰ্জ ভৰি পেলাই আপোনালোকে এক্সট্ৰা চাৰ্জ নভৰাকৈ যদি তেনেকৈ যাব বিচাৰিছে বহুত দিন আগতীয়াকৈ ফোন কৰি বুক কৰিলে 500 আগতীয়াকৈ এডভান্স দিব লাগে আৰু ৰিলছ বনাবলৈ বহুত মানে কি আৰু বহুত ধুনীয়া ভিউ আছে বহুত ধুনীয়া মানে কি প্লেচ হয় ৰিলছ বনোৱাৰ কিন্তু আমিও 2-এটা ৰিলছ বনালোঁ আৰু এয়া ৰাতিপুৱা খুব সোনকালে উঠিছোঁ ৰাতি সোনকালে শুলোঁ যে উঠিছোঁ আৰু উঠি মানে কি ইয়াত পাহাৰত আমি গৈছোঁ বহুত ভাল লাগিছে তো চাই থাকক আপোনালোকে সেই গাইজ এই ৰাতিপুৱা আমি ট্ৰেকিঙত আহিছোঁ পাহাৰ বগাবলৈ আহিছোঁ সেইটো ঘৰত জিও শুই আছে धूप जैसे लगी तेरे बालों में हाँ तेरे सोने गालों में तो नैना रुक गए ठंडी ठंडी नदियाँ मीठे तालों में ये ठंडे से पहाड़ों में तो नैना रुक गए तेरे बाजो नहीं हो जीना तेरे बाजो
वादियाँ ये कह रही है नहीं हो रहना तेरे बाजो जिसको ढूंढा इतने बीते सालों में हम मिलते ही पहाड़ों में तो नैना रुक गए नैना रुक गए होश में हम थे पर गवा बैठे देख के नजारे खोए हैं खुमार में वादियाँ इशारे कर रही हो जैसे कह रही है हमसे कि डूब लीजिए प्यार में रुत ऐसी आए सालों महीनों चुप है जहाँ दिल ये कहे तेरे बाजो नहीं हो जीना नहीं हो जीना तेरे बाजो धड़कने ये कह रही है नहीं हो रहना तेरे बाजो देखते ही तुमको इन उजालों में ये सर्दी वाली शालों में तो नैना रुक गए नैना रुक गए धूप जैसे लगी तेरे बालों में हाँ तेरे सोने गालों में तो नैना रुक गए नैना रुक गए ये ना ইয়াস্তত পাইছে না যে তো এতিয়া আমি ওপৰৰ পৰা গৈ আছোঁ এয়া ইমান ধুনীয়া মানুহে যে কয় দূৰৰ পাহাৰ দূৰৰ পৰাই ধুনীয়া ওচৰৰ পালে ধুনীয়া নহয় তেনেকুৱা নহয় একচুৱেলি পাহাৰবোৰ ওচৰৰ পৰাও ধুনীয়া হয় কেৱল ধুনীয়া পাহাৰত আহিব লাগিব ধুনীয়া পাহাৰত বিচাৰি আহিব জানিব লাগিব মানুহে কোৱা কথাবোৰ চব মানে সঁচা নহয় পাহাৰবোৰ দূৰৰ পৰাই ধুনীয়া হা তলৰ ভিতৰত ধুনীয়া লাগে তলৰ ভিউটো বহুত ধুনীয়া আমি যিমানে ওচৰত গৈ আছোঁ দেখাত যেনেকুৱা ধুনীয়া পাইছোঁ ওচৰৰ পৰা চেম ধুনীয়া পাইছোঁ তুমিও ধুনীয়া তুমিতো বহুত ধুনীয়া আৰু ভাল ল'ৰা আমাৰ জীৱে জাষ্ট গা ধুব পৰা নাই পানীত নামিব পৰা নাই তাক চুইমিং পুল লাগে ইয়াৰে পানীত নামিব দিব নোৱাৰি বহুত ঠাণ্ডা আৰু ইয়াত এটা নেপালী ল'ৰা দেখিছিলে ভেড়া ৰখীয়া জোখে দাদাটোৰ ঘৰ বিচাৰি আছোঁ আমি যাম দাদাৰ ঘৰত যাম শিৱ দাদাৰ ঘৰত যাম ন এইখন কিবা এটা এয়া আছে তো মোৰ ইমান ধুনীয়া লোকেশ্যন এৰি যাব মন নাই আহিব সকলোৱে বহুত ধুনীয়া হয় শুনি আছোঁ এতিয়া মানে আমাৰ তাত বহুত গৰম গৰম কিন্তু ফিল হোৱা নাই কালিৰ পৰা এনেকুৱা আমি ৰ'দ বিচাৰি মই ৰাতিপুৱা বহি আছোঁ ৰাতিপুৱা ৰ'দত বহি আছিলোঁ আৰু ৰ'দ ক'ত আছে তাত এবাৰ ভিউ ৱাও মানে চকুৰে যিমান মানে কেৱল ধুনীয়াই দেখি আছোঁ কালিৰ পৰা বহুবাৰ শ্বিলং আহিছোঁ কিন্তু ইমান ধুনীয়া ক'তো দেখা নাই শ্বিলঙৰ এনেও মানে ইফালে মেঘালয় বহুবাৰ আহিছোঁ শ্বিলং আহিছোঁ চেৰাপুঞ্জী ডাউকি ধুনীয়া বাট এইটো বহুত বেছি ধুনীয়া নেচাৰেল মানে বহুত ধুনীয়া আৰু তো বাই বাই আৰু আহিম কেতিয়াবালৈ এতিয়া নাহোঁ আৰু তো ইমান ধুনীয়া ঠাইত আহিব লাগিলে ৰাস্তাটো দেখাই দিছোঁ বহুত মানে টাৰ্ণিং সৰু সৰু ৰাস্তা দুখন গাড়ী চাওক আপোনালোকে কিমান সৰু ৰাস্তা আৰু টাৰ্ণিংবোৰ চাব আহোঁতে কালি অলপ বৰ ভয় লাগি গৈছিলে ৰাস্তাবোৰ চাই দেখিছেনে কিমান তলত কেনেকুৱা টাৰ্ণিং
মাফানলুৰৰ বহুত ভিডিঅ' আছে ইউটিউবত, বাট ৰাস্তাবোৰ ইমান মানে কোনো দেখুওৱা নাই এইকেইটা ৰাস্তা। এনেকুৱা 5 কিলোমিটাৰ আছে। এনেকুৱা 5 কিলোমিটাৰখিনিয়ে মানে আমি গোটেই জাৰ্ণিটোত মানে কি আৰু আছে, কিন্তু এই 5 কিলোমিটাৰ বহুত বেছি টাফ হয়। তাত মানে কি আৰু অকণমান মানে কি আৰু ভয়কে আহিব লগা হৈ যায়, বহুত বেছি জাৰ্ণি। আমি বহুত ওপৰত আহিছোঁ, শুনিব পোৱা মতে এতিয়া মেঘালয়ৰ ইয়াতেই মানে চবচে বেছি ঠাণ্ডা আছে। চেৰাপুঞ্জী, শ্বিলংটো নাই, চেৰাপুঞ্জীটো ইমান ঠাণ্ডা নাই এতিয়া। চেৰাপুঞ্জীৰ পৰা মানুহ ইয়াতে আহি আছে ঠাণ্ডা বিচাৰি বিচাৰি। मेरा दिल कहीं दूर पहाड़ों में खो गया, मेरा दिल कहीं दूर पहाड़ों में खो गया, उससे मिले हुए मुझको तो अरसा हो गया।